যিটো কৈছে সেইখিনি কথাত মই সন্তুষ্ট আৰু তেখেতে আৰু কোৱাৰ পিছত মোৰ কোৱাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ তেনেকৈ মানে মুঠৰ ওপৰত মইতো যিখিনি কথা কৈছোঁ যোৱাকালি সেইখিনি কথাৰ যথেষ্ট গুৰুত্ব আছে। তেখেতে সেইটো বুজি পাইছে। মই গুৰুত্ব নথকা কথা কোৱা নাই, মূল্যহীন কথাই কৈছোঁ আৰু তেখেতে সেইটো অনুভৱ কৰিছে আৰু সেইকাৰণে আহি পেলাই মোৰ তালৈ যোৱাকালি জয়ন্ত মল্ল বৰুৱা আহিছে। জয়ন্ত মল্ল বৰুৱাতো মই কালি আধা ঘণ্টা এঘণ্টাৰ ভিতৰত কথা চথা পাতিছোঁ। এওঁ আজি আহিম বুলি কৈছে, আহিছে। তেওঁৰোতো এতিয়া কথা চথা পাতিলোঁ। গোটেইখিনি কথাটো এওঁৰ লগতো মোৰ সুসম্পৰ্ক আছে বাৰু। হ'লেও কেতিয়াবা তেওঁ সুসম্পৰ্ক থাকিলেও তেওঁকতো চিঠি পত্ৰ দি পেলাই মাজে মাজে মই এইটো কৰিব নালাগে, এইটো কিয় কৰিলা, কৰিব নালাগিছে, এইবোৰ কথাটো মই এডভাইচ দিছোঁ। আপুনি জানে চিঠিখনটো মই পকেটত সোমাই নথওঁ, আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰোঁ, সদায় কৰোঁ। সেইবিলাক ধৰণে ৰাজনীতি কৰি কৰি আহি এইখিনি পালোঁহি। সদৌ অসম গণসংগ্ৰাম পৰিষদৰ আহ্বায়ক থাকোঁতে এতিয়া দুজনেই আছিলে সৰু ল'ৰা, এজন হিমন্ত বিশ্ব শৰ্মা আৰু এজন তেওঁ উপাধি চলাইছে C8, এওঁ বোধহয় 6 তেনেকৈ আছিলে এটা সময়ত। তেওঁলোকে সদায় সক্ৰিয় হৈ আছিলে আৰু ময়ো ৰাজনীতিত অকল সদৌ অসম গণসংগ্ৰাম পৰিষদ কৰাৰ আগতেতো মই কটনৰ জেনেৰেলত দুবাৰকৈ আছিলোঁ আৰু ফ্লেগ মই বনাইছিলোঁ, পতাকা মই বনাইছিলোঁ। ইয়াত কোনো আঁচু নাছিল, অল গুৱাহাটী ষ্টুডেণ্টছ ইউনিয়ন নাছিল, গুৱাহাটী ইউনিভাৰ্চিটি আছিল। অসম ছাত্ৰ পৰিষদৰ হাতত তাৰমানে RCPI দুজন লিডাৰে গুৱাহাটী ইউনিভাৰ্চিটি ল কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, জ্ঞানৰভি শইকীয়া, ৰাজেন শইকীয়া আছিলে PG জেনেৰেল ছেক্ৰেটাৰী। সিহঁতৰ আঁতৰাই মই প্ৰসন্ন নাৰায়ণ চৌধুৰী আৰু জেনেৰেল ছেক্ৰেটাৰী জালুকবাৰীত ইউনিভাৰ্চিটিত জালুকবাৰীত ইঞ্জিনিয়াৰিং কলেজ পাতি এজনক প্ৰেচিডেণ্ট কৰিলোঁ, পুলকেশ বৰুৱাক। প্ৰসন্ন নাৰায়ণ চৌধুৰী মই জেনেৰেল ছেক্ৰেটাৰী কৰিলোঁ আৰু তেনেকৈ আহি সেইখনে ফাৰ্ষ্ট অধিৱেশন মই হৈছিলোঁ কনভেনশ্যনত ক'ত যোৰহাটত। এনেকৈ আহি আছোঁতো এইখিনি পালেহি। সেইকাৰণে মই কওঁ নহয় কেতিয়াবা, ফেইলিয়ৰ ইজ আৱাৰ ফ্ৰেণ্ড, হি ইজ ন' ফাদাৰ, ছাকচেছ ইজ মেনি ফাদাৰ্ছ। সফলতাৰ বাপেক ঢেৰ, কিন্তু বিফলতাৰ এটা অনাথ সন্তান যাৰ কোনো পিতৃ নাই। এইখিনি কৰি থাকোঁতে হ'ব, আজি নকওঁ আৰু আজি হৈ গ'ল। এতিয়া ছাৰ আপোনাৰ পৰৱৰ্তী মই